নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ভালে আছানে? আজিৰ পৰা তোমালোকৰ অনলাইন ক্লাছসমূহ আৰম্ভ কৰিবলৈ ওলাইছোঁ। তোমালোকক মই ইতিমধ্যে চৰিত্ৰ নামৰ পাঠটি ক্লাছত বুজাই দিছোঁ আৰু ইয়াৰ প্ৰশ্ন উত্তৰসমূহো ইয়াৰ আধামান তোমালোকক মই কৰাই দিছোঁ। আজি তাৰে মই কেইটামান প্ৰশ্ন উত্তৰ আৰু আলোচনা কৰিবলৈ ওলাইছোঁ। যেনে ইয়াৰ 1 নম্বৰটো চোৱা, অতি চমু উত্তৰ দিয়া। ইয়াত আছে তোমাৰ উদ্গতি পথৰ প্ৰবল সহায় কি? উদ্গতি পথৰ প্ৰবল সহায় হ'ল আমাৰ সৎ চৰিত্ৰ। তোমালোকে সুন্দৰ আখৰেৰে আগত লিখা প্ৰশ্ন উত্তৰসমূহৰ তলত ভালদৰে লিখিবা। খ নম্বৰটো আছে ধনৱন্ত আৰু বিদ্যাৱন্ত মানুহো কিহৰ দুখত ৰসাতলে যায়? ইয়াৰ উত্তৰ হ'ব ধনৱন্ত আৰু বিদ্যাৱন্ত মানুহে চৰিত্ৰৰ দুখত ৰসাতলে যায়। চৰিত্ৰৰ মূল কি? ইয়াৰ উত্তৰ হ'ব চৰিত্ৰৰ মূল হ'ল অভ্যাস। মই তোমালোকক ইয়াৰ প্ৰশ্ন উত্তৰসমূহ ফটো মাৰি দিম কাগজত, তোমালোকে সুন্দৰকৈ লিখিবা। তাৰপিছত ইয়াৰ ঘ নম্বৰটো হ'ব মানুহে চৰিত্ৰ গঠন কৰা কামক কি নাম দিছে? উত্তৰ হ'ব মানুহে চৰিত্ৰ গঠন কৰা কামক চৰিত্ৰ সংশোধন নাম দিছে। ঙ নম্বৰ মানুহৰ অন্তৰত কি কি দুই শ্ৰেণীৰ বৃত্তি আছে? মানুহৰ অন্তৰত ভাল আৰু বেয়া দুই শ্ৰেণীৰ বৃত্তি আছে। ইয়াৰ অতিৰিক্ত প্ৰশ্নও মই কেইটামান লিখা দিছোঁ আৰু ইয়াৰ কেইটামান লিখিম। যেনে এই পাঠটোৰ আমাৰ লেখক হৈছে সত্যনাথ বৰা। তেওঁৰ ৰচিত কবিতা পুথিৰ নাম, তেওঁ এখন বহল ব্যাকৰণ নামে এখন ৰচনা কৰিছিলে। সেইখনৰ তোমাৰ তাৰে ওপৰত আৰু মই কি পুথি ৰচনা কৰিছিল মই ইয়াৰ প্ৰশ্ন উত্তৰসমূহো পিছত আলোচনা কৰিম। এইখিনি আজি তোমালোকে ভালদৰে লিখিবা। মই এই প্ৰশ্ন উত্তৰসমূহ ফটো মাৰি দিম, সুন্দৰ আখৰেৰে লিখিবা। আজিলৈ